Friends, welcome to the channel. আজি মই তোমালোকৰ বাবে এটা টপিক লৈ আহিছো। এটো হৈছে বৃত্ত সম্বন্ধীয় কালি তোমালোকৰ যোনটো গণিতৰ পাঠৰ আছে এই গণিতৰ পাঠৰ বৃত্ত সম্বন্ধীয় পাঠটোৰ পৰা মই লৈ আহিছো। ইয়াত মই তোমালোকৰ বিশেষ কনসেপ্ট কিছুমান শিকাম যিখিনি কনসেপ্ট অতিকৈ প্ৰয়োজনীয়। সো আহা আমি ভিডিওটো ষ্টাৰ্ট কৰো। তো মই এতিয়া লৈছো যে তোমালোকে অলৰেডি জানা যে বৃত্ত এটাৰ যিখিনি বেসিক কনসেপ্ট সেইখিনি মই এতিয়া কম। হা সো এইটো যদি এটা বৃত্ত হয় মোৰ আসলতে ড্ৰ কৰাটো ইমান ভাল হোৱা নাই কাৰণ মই প্লেনে ড্ৰ কৰিছো। এইটো কি কয় এইটো বৃত্ত হ'বলৈ হলে কি হ'ব কেন্দ্ৰবিন্দুৰ পৰা এইটো যিটো মই ড্ৰ কৰিলো সেইটো কি হ'ব লাগিব সদায় সমান হ'ব লাগিব। আৰু ইয়া বৃত্ত এটাৰ কেন্দ্ৰৰ মাজেদি যদি এডাল এনেকৈ টনা হয় এইডালক আমি কি বুলি কওঁ এইডালক কওঁ আমি ব্যাস হয় নে এইডালক আমি কওঁ ব্যাস। ঠিক তেনেদৰে কেন্দ্ৰৰ পৰা এই আধা ইয়ালো টানিলেও হ'ব তোমাৰ কেন্দ্ৰৰ পৰা মানে যোনটো ইয়াৰ পৰিধি থাকে সেই পৰিধিৰ পৰা যিকোনো এটা আউটাৰ সাইড যিটো মই ড্ৰ কৰিলো লাইন সেইটোলৈ টনা ৰেখাডালক কি বুলি কয় এইডালক কোৱা হয় তোমাৰ ব্যাসাৰ্ধ। এতিয়া আমি জানো যে কি ব্যাসাৰ্ধ কি হয় ব্যাসাৰ্ধ সদায় কি হয় ব্যাসাৰ্ধ সদায় ব্যাসৰ কি হয় আধা হয় নে ব্যাসৰ আধা। এতিয়া মই ধৰি ললো যে ইয়াৰ ৰেডিয়াস বা ব্যাসাৰ্ধৰ ভ্যালুটো কিমান কি বুলি ধৰিছো r আৰু ব্যাসক কি বুলি ধৰিছো ব্যাসক ধৰিছো ব্যাস ইকুৱেল টু মই ধৰিছো d। গতিকে আমি কি লিখিব পাৰো গতিকে আমি লিখিব পাৰো d ইকুৱেল টু 2r। এতিয়া মই ফাৰ্স্ট তোমালোকক এটা কনসেপ্ট দিছো যে পৰিধি ডিটাৰমাইন কৰা পৰিধি বা পেৰিমিটাৰ ইংলিছত ইয়াৰ নাম হ'ল পেৰিমিটাৰ। সো এটা সার্কেল এইটো এটা বৃত্ত বুলি কৈছো এই বৃত্তটোৰ তুমি এই যোনটো মই ড্ৰ কৰি আছো ন মই যোনটো লাইনেদি গৈছো এইখিনি তো এইখিনি যিখিনি গৈছে ন এই ইয়াৰ আউটাৰ সাইড এই ডিসটেন্সটো যদি তুমি ইয়াৰ পৰা কাউন্ট কৰা আহি ইয়াত পোৱালে এই যোনডাল লাইন সেই লাইনলৈকে যিমান ডিসটেন্স হ'ব মানে যিমান পাবা সেইটো কি বুলি কয় পেৰিমিটাৰ বুলি কয় বা পৰিধি বুলি কয়। এতিয়া পৰিধিটো কি হ'ব পৰিধি উলিওৱা ফৰ্মুলাটো হ'ল সদায় মনত ৰাখা যাক পৰিধি ইকুৱেল টু পাই ডি য'ত ডি হৈছে কি ডি হ'ল ব্যাস আৰু এটো পাইটো এটা পাই ভ্যালুটো তোমালোকে জানাই পাই ইকুৱেল টু কি হ'ব 3.16 বা 22/7। ঠিক আছে এটা পাই ইকুৱেল টু ডি পাই এতিয়া কি পালো আমি পাই ডি পালো পাই ডিৰ জায়গাত আমি কি লিখিব পাৰো ডিৰ জায়গাত আমি লিখিব পাৰো 2r। সো ফাইনালি আমি কি পাম 2 পাই r। গতিকে আমি ইয়াত এটা পালো যে বৃত্তৰ পৰিধি কেনেকৈ উলিয়াই বৃত্তৰ পৰিধি বা পেৰিমিটাৰ উলিওৱাৰ ফৰ্মুলা হ'ল 2 পাই r। ঠিক তেনেদৰে এতিয়া আহা কালি সেকেন্ডটো কি শিকিব লাগিব আমি কালি মানে হ'ল এইটো বৃত্ত ন এইটো বৃত্ত এই বৃত্তৰ মই ক্ৰস এতিয়া মই উলিয়াব লাগিব বৃত্তৰ কালি উলিয়াবৰ বাবে মই যিখিনি ক্ৰস কৰি দিছো মানে ইয়াৰ মাজত যিমানবোৰ জায়গা আছে সেই কিমান এই সার্কেলটোৱে কিমান এৰিয়া কভাৰ কৰিছে সেইটোক আমি কি বুলি কওঁ কালি বুলি কওঁ বা এৰিয়া বুলিও কওঁ। ধৰা তুমি এখন আজি ফুলনি বাগিচা আঁকিছা ফুলনি এখন বাগিচা ৰাউন্ড টাইপৰ এখন ফুলনি বাগিচা সেই ফুলনি বাগিচাখনে কিমান মাটি দখল কৰি আছে কিমান মাটি লৈ আছে সেইটোক কি বুলি ক'ব এৰিয়া বুলি কয় এৰিয়া বা কালি বুলি কয়। ঠিক আছে গতিকে এই কালি যিমানখিনি ই লৈছে সেই বস্তুটো কালিটো কেনেকৈ উলিয়াই কালিটো উলিওৱাৰ ফৰ্মুলা হ'ল কালি ইকুৱেল টু পাই r স্কয়াৰ। এইটো সদায় মনত ৰাখিবা। গতিকে ফাৰ্স্ট আমি মনত ৰাখিব লাগিব কি ফাৰ্স্ট আমি মনত ৰাখিব যে পৰিধি ইকুৱেল টু কি হয় পৰিধি ইকুৱেল টু হয় 2 পাই r আৰু কালি ইকুৱেল টু কি হ'ব কালি ইকুৱেল টু হ'ব পাই r স্কয়াৰ। আজি মই তোমালোকৰ অনুশীলনী যিটো এই বৃত্ত সম্বন্ধীয় কালি অনুশীলনী তাৰ দুটামান কুৱেশ্যন লৈ আহিছো এই ফাৰ্স্ট ভিডিওটোত সেইকিটা সলভ কৰি দিম আৰু সেইকিটাৰ পিছত মই সেকেন্ড পাৰ্টত এইখিনি সলভ কৰিম। আহা আমি সলভ কৰো। তো এইটো মই অনুশীলনী 12.1 পৰা লৈ আহিছো তোমালোকৰ কিতাপৰ। সো ইয়াত কৈছে যে পাই ভ্যালুটো কিমান লবলৈ কৈছে 22/7 মানে 22/7। ওকে এতিয়া প্ৰথম কুৱেশ্যনটো কৈছে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ। আমাক কি কৈছে দুটা বৃত্ত মানে দুটা বৃত্ত আছে এই বৃত্ত দুটাৰ ব্যাসাৰ্ধ কিমান বুলি কৈছে এটাৰ কৈছে
19 সেন্টিমিটাৰ, এটাৰ কৈছে 9 সেন্টিমিটাৰ। ঠিক আছে, মই প্ৰথমটো ধৰিলোঁ R1, ইটো ধৰিলোঁ R2। ঠিক আছে, ইয়াত দিয়া আছে কি R1 ইকুৱেল টু 19 সেন্টিমিটাৰ আৰু R2 ইকুৱেল টু কি দিয়া আছে, R2 ইকুৱেল টু 9 সেন্টিমিটাৰ। এতিয়া কৈছে যে এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা, আৰু এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিবলৈ কৈছে। এটা নতুন বৃত্তৰ ব্যাসাৰ্ধ আমাক নিৰ্ণয় কৰিবলৈ কৈছে হা। সেইটো কি হ'ব, পৰিধি নিৰ্ণয় কৰা যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান। ইয়াৰ যোনটো পৰিধি হ'ব, ইয়াৰ যোনটো পৰিধি হ'ব, সেই দুটাৰ যোগফল কি হ'ব, এইটোৰ পৰিধিৰ সমান হ'ব। মই ধৰি ল'লোঁ যে নতুন বৃত্তটোৰ ব্যাসাৰ্ধ কিমান, ধৰিলোঁ নতুন বৃত্তৰ ব্যাসাৰ্ধ কি বুলি ধৰিছোঁ, ব্যাসাৰ্ধ ধৰি ল'লোঁ মই R। এতিয়া গতিকে যদি ব্যাসাৰ্ধ R ধৰোঁ, সেই নতুন বৃত্তটোৰ পৰিধি কিমান হ'ব, গতিকে কি লিখিম আমি, গতিকে নতুন বৃত্তৰ পৰিধি কিমান হ'ব, নতুন বৃত্তৰ পৰিধি হ'ব কিমান, পৰিধি কিমান পাম আমি ফৰ্মুলা ইউজ কৰিলে, পৰিধি ইকুৱেল টু হ'ব 2πr। আমাক এতিয়া কৈছে যে এই 2πrটো কিহৰ লগত সমান, বৃত্ত নম্বৰ 1 আৰু বৃত্ত নম্বৰ 2 মানে R1ৰ সৈতে কানেক্ট হৈ যিটো বৃত্ত হৈছে সেইটো, আৰু R2 হৈ কানেক্ট হৈ যিটো বৃত্ত হৈছে সেইটো, সেই দুটাৰ পৰিধিৰ যোগফলৰ সমান। গতিকে আমি উলিয়াওঁ আহা ফাৰ্ষ্ট বৃত্তটোৰ R1 ইকুৱেল 19 সেন্টিমিটাৰ ব্যাসাৰ্ধ বৃত্তৰ পৰিধি কি হ'ব, পৰিধি ধৰিলোঁ মই, সেইটো পৰিধি ধৰি লৈছোঁ P1। ঠিক আছে, P1 ইকুৱেল টু কি হ'ব, 2πr1 হয় নহয়, ফৰ্মুলা এইটোৱেই। আৰু ইয়াত 2π কি আছে, 2π লিখা, R1 কি আছে, R1 আছে 19 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া 2π জেগাত কি লিখিম, পাই জেগাত লিখিবলৈ ইয়াত ধৰিবলৈ কৈছে অলৰেডি, কি কৈছে, ধৰিবলৈ কৈছে যে 22/7 লোৱা। গতিকে মই ল'লোঁ 22/7 ইনটু R1ৰ জেগাত কি ল'ম, 19। এইটো কৰা, কেলকুলেট কৰা কিমান। গতিকে এইটো কৰিলে কিমান পাম, এইটো পাম আমি 119.428। ঠিক আছে, 428 সেন্টিমিটাৰ। তেনেকৈ আমি এতিয়া পাম কি, R2 ইকুৱেল টু কিমান দিছে, R2 ইকুৱেল টু 9 সেন্টিমিটাৰ। ব্যাসাৰ্ধৰ বৃত্তৰ পৰিধি কি হ'ব, P2 ধৰি লৈছোঁ, এইটো P2 ইকুৱেল টু হ'ব 2πr2, 2πr2 জেগাত তুমি পাতা 9 সেন্টিমিটাৰ, গতিকে হ'ব 2 × 22/7 ইনটু 9। এইটো কৰিলে কিমান পাম আমি, এইটো কৰিলে আমি পাম 56.57 সেন্টিমিটাৰ। ঠিক আছে, এতিয়া আমাৰ প্ৰশ্নৰ মতে কি কৈছে, প্ৰশ্ন মতে কৈছে P1 মানে এই বৃত্ত দুটাৰ পৰিধিৰ যোগফল কি হ'ব, সেই যোনটো নতুনকৈ বনালা সেইটো পৰিধিৰ সৈতে সমান হ'ব। মানে কৈছে P1 প্লাছ P2 ইকুৱেল টু কি হ'ব, 2πr। নতুন বৃত্তটোৰ আমি পৰিধি কি ধৰিছিলোঁ, 2πr। তাৰ ৰেডিয়াছ উলিয়াবলৈ কৈছে, মানে ব্যাসাৰ্ধ উলিয়াবলৈ কৈছে। গতিকে আমি ব্যাসাৰ্ধ পাই যাম। এইটো কৰিলে কি হ'ব, P1 প্লাছ P2 কৰা, P1 কিমান আছে, P1 আছে 119.428, P2 কিমান আছে 56.57 আৰু 2πr। গতিকে আমি ইয়াত কৰিলে কি পাম, 2πr ইকুৱেল টু, এইটো কি হ'ব, যোগ কৰিলে আমি পাম 175.999 সেন্টিমিটাৰ। এতিয়া আমি R ইকুৱেল টু কি পাম, R ইকুৱেল টু কৰা 175.99 ডিভাইডেড বাই 2π, তো 175.99, এইটো 5 হা, 5.99, 2 ইনটু পাই জেগাত পাতা 22/7। এইটো কৰিলে ফাইনেলি কি পাবা, এইটো আমি কৰিলে কি পাম, 27.99 সেন্টিমিটাৰ, মানে এপ্ৰক্সিমেটলি কিমান হ'ব, এপ্ৰক্সিমেটলি ইকুৱেল টু 28 সেন্টিমিটাৰ। গতিকে আমি এই এনচাৰটো কিমান পালোঁ, যে বৃত্তৰ ব্যাসাৰ্ধ কিমান পালোঁ, এই ব্যাসাৰ্ধ পালোঁ আমি 27.99
সেন্টিমিটাৰ হা 27.99 সেন্টিমিটাৰ বা এপ্ৰক্সিমেটলি ইকুৱেল টু 28 সেন্টিমিটাৰ গতিকে যদি ভিডিঅ'টো ভাল পালা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা থ্যাংক ইউ